ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধীনত ধৰতি আবা জনজাতি গ্ৰাম উৎকৰ্ষ অভিযান আঁচনিৰ অধীনত জনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত 18খন বিদ্যালয় ছাত্ৰ আৰু ছাত্ৰীৰ বাবে পৃথকে আৱাসিক ভৱন নিৰ্মাণৰ বাবে প্ৰতিখন বিদ্যালয়লৈ আবণ্টিত কৰিছে প্ৰায় 3,90,00,000 টকাকৈ। জানিব পৰা মতে জনজাতি অঞ্চলৰ গাঁওসমূহৰ উন্নয়নৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ সপোনক বাস্তৱত ৰূপ দিয়াৰ লক্ষ্যৰে আৰম্ভ কৰিছে ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধীনত ধৰতি আবা জনজাতি গ্ৰাম উৎকৰ্ষ অভিযান আঁচনি। উল্লেখ্য যে জনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৰ বলিষ্ঠ পদক্ষেপৰ ফলত জনাই সমষ্টিৰ সৰ্বাধিক বিদ্যালয় লাভ কৰিবলৈ সক্ষম হৈছে ধৰতি আবা জনজাতি গ্ৰাম উৎকৰ্ষ অভিযান আঁচনিৰ অধীনত ছাত্ৰ ছাত্ৰীৰ বাবে আৱাসিক ভৱন নিৰ্মাণৰ। জানিব পৰা মতে 29 জুলাইত সমগ্ৰ দেশতে একেলগে আঁচনিসমূহৰ ভাৰ্চুৱেল আধাৰশিলা স্থাপন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ফলত শনিবাৰে জনাই সমষ্টিক ধৰতি আবা জনজাতি গ্ৰাম উৎকৰ্ষ অভিযান আঁচনিৰ অধীনত প্ৰায় 3,90,00,000 টকা ব্যয় সাপেক্ষে ছাত্ৰ ছাত্ৰীৰ আৱাসিক ভৱন নিৰ্মাণ কৰিবলগীয়া বিদ্যালয়সমূহ ক্ৰমে SB বড়ো হায়াৰ ছেকেণ্ডাৰী স্কুল, চিমেণ্ট চাপৰি হায়াৰ ছেকেণ্ডাৰী স্কুল, পশ্চিম চিমেণ্ট চাপৰি আদৰ্শ হাইস্কুল, চমকং হাইস্কুল, ৰাউণ্ড কুমলীয়া মিচিং হাইস্কুল, ডেকাপাম হাইস্কুল, তেলাম ট্ৰাইবেল হাইস্কুল, লাইমেকুৰি হায়াৰ ছেকেণ্ডাৰী স্কুল, লাইমেকুৰি কনেং হাইস্কুল, গালি হাইস্কুল, বিজয়পুৰ হাইস্কুল, কাৰ্পুং গাঁও জনজাতি হাইস্কুল, ৰাজাখানা হাইস্কুল, জনাই হায়াৰ ছেকেণ্ডাৰী স্কুল, প্ৰগতি উচ্চ মাধ্যমিক বিদ্যালয় আদি নিৰ্মাণস্থলী পৰিদৰ্শন কৰি বিদ্যালয় কৰ্তৃপক্ষ আৰু ৰাইজৰ সৈতে মত বিনিময় কৰে বিধানসভা সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে। ইফালে 29 জুলাইত আধাৰশিলা স্থাপন কৰিবলগীয়া বিদ্যালয়সমূহত সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে বিধায়ক ভুৱন পেগুৱে। বিদ্যালয়সমূহ পৰিদৰ্শনৰ সময়ত বিধায়ক ভুৱন পেগুক সংগ দিয়ে মিচিং সাহিত্য সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য জহান দলে, নৰেশ কুম্বাং, পদুম ৰায়, পূব জোনাই জিলা পৰিষদৰ সদস্য জয়ন্ত বড়ি, সন্মিলিত গণশক্তি নেতা অতুল পেগু, মন বাহাদুৰ চেত্ৰী, TMPK কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি পংকিল পাটিৰ, সহকাৰী সম্পাদক নিত্যা পেগু আদিয়ে। ধৰতি আবা জনজাতি উৎকৰ্ষ গ্ৰাম যোজনা প্ৰধানমন্ত্ৰীৰ যিটো সপোন যে জনজাতি অঞ্চলৰ গাঁও খুব সুন্দৰ হ'ব লাগিব, তাৰ কাৰণে ডেভেলপমেণ্ট যদি হ'ব লাগে স্কুল, তাত থকা চাব চেণ্টাৰ, মেডিকেল চাব চেণ্টাৰ, তাত থকা অংগনবাদী সকলো সুন্দৰ হ'ব লাগিব। পানী পাইছে নাই, ৰাস্তা পদূলি ভাল হৈছে নাই, ইলেক্ট্ৰিচিটি কানেকশ্যন পাইছে নাই, প্ৰধানমন্ত্ৰীয়ে এটা প্ৰায়ৰিটি বেচিছত এই আঁচনিটো লৈছে, প্ৰধানমন্ত্ৰীয়ে এটা মিছন হিচাপে লৈছে। তাৰ কাৰণে এইবাৰ আমাৰ যিখিনি শিক্ষা অনুষ্ঠান আছে, বিভিন্ন ভিতৰুৱা অঞ্চলৰ পৰা যিখিনি আমাৰ জনজাতিৰ ল'ৰা ছোৱালী আহে, তেখেতসকলে বিভিন্ন ভাড়াঘৰত থাকি, লোকৰ ঘৰত থাকি পঢ়া শুনা কৰিবলগীয়া হয়। তাৰ কাৰণে এইবাৰ 18টা মোৰ সমষ্টিত 18টা স্কুলত, হাইস্কুল হায়াৰ ছেকেণ্ডেৰী স্কুলত আপোনাৰ 3,90,00,000 আমি পাইছোঁ। গাৰ্লছ হোষ্টেল আৰু বইজ হোষ্টেলৰ কাৰণে টকাটো পাইছোঁ। আৰু গাৰ্লছ হোষ্টেল 50 ছিট কেপাচিটি, বইজ হোষ্টেলো 50 ছিট কেপাচিটি, খুব সুন্দৰ, নিজৰ নিজৰ কেম্পাছ বেলেগ বেলেগ, খুব সুন্দৰ। আৰু সেইটোৰ কাৰণে 29 তাৰিখে প্ৰধানমন্ত্ৰীয়ে একেলগে গোটেই অসমৰ আৰু গোটেই ভাৰতবৰ্ষৰ একেলগে আপোনাৰ ফাউণ্ডেশ্যন ষ্ট'ন লে কৰিব ডিজিটেলি, আপোনাৰ ভাৰ্চুৱেলি। তাৰ কাৰণে আমি ইয়াতো আমাৰ যিহেতু হায়াৰ ছেকেণ্ডেৰী, জুনিয়ৰ হায়াৰ ছেকেণ্ডেৰী, ইয়াত 8 কোটি টকাৰ কাম আমাৰ এটা চলি আছে। মুখ্যমন্ত্ৰীয়ে খুব ধুনীয়াকৈ যোনটো দিছে সেইটো কাম চলি আছে, প্ৰগ্ৰেছ ভাল। ইয়াৰ লগে লগে আমি এতিয়া 4 কোটি টকাৰ, তাৰমানে 3,90,00,000 টকাৰ হোষ্টেল দুটা পাইছোঁ, দুইটা বইজ আৰু গাৰ্লছ, এনেকৈ বেলেগ বেলেগকৈ আমি জেগাটো চালোঁ আজি। আৰু তাৰ কাৰণে সেইদিনা আমি 29 তাৰিখে ফাউণ্ডেশ্যন ষ্ট'ন লে কৰাৰ কাৰণে গোটেই প্ৰস্তুতিবোৰ চলাইছোঁ। সেইদিনা আমি আহ্বান জনাইছোঁ প্ৰত্যেকটো এই 18খন মোৰ সমষ্টিৰ স্কুলত অভিভাৱক, ছাত্ৰ ছাত্ৰী, সেই অঞ্চলৰ বিশিষ্ট নাগৰিক চবেই আহক। প্ৰধানমন্ত্ৰীয়ে তাৰমানে অকল এইটোৱে নহয়, স্কুলবোৰো আৰু উন্নত কৰাৰ কাৰণে, অংগনবাদীবোৰ উন্নত কৰাৰ কাৰণে, চাব চেণ্টাৰ, মেডিকেলবোৰ উন্নত কৰাৰ কাৰণে, গাঁওবোৰৰ স্কুল, ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি সকলো, কমিউনিটি চেণ্টাৰৰ পৰা আৰম্ভ কৰি সকলো, স্কিল ডেভেলপমেণ্ট চেণ্টাৰৰ পৰা আৰম্ভ কৰি সকলো যিটো প্ৰায়ৰিটি দিছে, সেই প্ৰায়ৰিটিৰ বিষয়ে খুব ধুনীয়াকৈ ক'ব। আৰু সেই মেছেজটো, প্ৰধানমন্ত্ৰীৰ যিটো মেছেজ জনগণে যেন পায় আৰু জনগণে যেন সজাগ হয় যে প্ৰধানমন্ত্ৰীয়ে কি কৰিছে জনজাতিৰ ৰাইজৰ কাৰণে, এই কথাটো জানিবলৈ সকলোকে আহ্বান জনাইছোঁ। সেইদিনা আহক, প্ৰধানমন্ত্ৰীৰ এই ভাৰ্চুৱেল যিটো ফাউণ্ডেশ্যন লিংক চেৰিমনিত অংশগ্ৰহণ কৰক। আৰু প্ৰধানমন্ত্ৰীয়ে কি সপোন চাইছে ভাৰতবৰ্ষৰ জনজাতি মানুহৰ কাৰণে, কেনেকৈ জনজাতি মানুহৰ 75 বছৰ বেলেগ চৰকাৰবোৰে ঠগিছিলে, কিন্তু এইখন চৰকাৰ অহাৰ পাছত কেনেকৈ আপলিফ্ট কৰাৰ কাৰণে সপোন চাইছে, একদম সন্মুখৰ পৰা নেতৃত্ব দিছে, সেইদিনা আমি গম পাম। সেইদিনা আমি এইকাৰণে চবকে আহিবলৈ ইয়াত এতিয়া আপোনাৰ যেনেকৈ বাহিৰ জোনাইত প্ৰগতি, ইয়াত যেনেকৈ জোনাই হায়াৰ ছেকেণ্ডেৰী, অলপ আগতে ৰাজাখানা হাইস্কুল, তাৰপিছত গালি আপোনাৰ হাইস্কুল, বিজয়পুৰ হাইস্কুল, এনেকৈ তাৰপিছত তেলেম, তাৰপিছত লাইমেকুৰি কৰ্ণেং, এনেকৈ তাৰপিছত আপোনাৰ চাবলৈ গ'লে এইটো কাৰ্পুং জনজাতি, তাৰপাছতে আকৌ ডেকাপাম,
তাৰপাছত KKP মিছামৰা, তাৰপাছত ৰাউণ্ড কুমলীয়া, চমকং, তাৰপাছত আপোনাৰ আদৰ্শ পশ্চিম চিমেণ্ট চাপৰি আদৰ্শ বিদ্যালয়, চিমেণ্ট চাপৰি আপোনাৰ হায়াৰ ছেকেণ্ডেৰী, SB বড়ো, তাৰপাছতে চিমেণ্ট আপোনাৰ ডিমৌৰ চিমেণ্টমুখ হায়াৰ ছেকেণ্ডেৰী, তাৰপাছত আপোনাৰ কোলাজান, এনেকৈ কোলাজান হায়াৰ ছেকেণ্ডেৰী, এনেকৈ সকলোতে দিছে 18খনকৈ অনুষ্ঠান আমি পাইছোঁ। আৰু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক আৰু প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰায়ৰিটি দিয়াৰ কাৰণে, জোনাই সমষ্টিক প্ৰায়ৰিটি দি কামবোৰ কৰাৰ কাৰণে, বিকজ দিছ ইজ এ ST কনষ্টিটুৱেঞ্চি। আৰু বিশেষকৈ মুৰকং চেলেক্ট ট্ৰাইবেল ডেভেলপমেণ্ট ব্লক, এইটো আপোনাৰ ট্ৰাইবেল ডেভেলপমেণ্ট ব্লক, নামটোৱে ট্ৰাইবেল ডেভেলপমেণ্ট ব্লক। চ' ইয়াত প্ৰায়ৰিটি দি আমাক টকাবোৰ দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ।